ৱেলকাম অল অফ ইউ আপোনালোক সকলোকে আমাৰ নিউ লাৰ্ণিং ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোতে আমি বিশেষকৈ আলোচনা কৰিম শিক্ষণৰ তত্ত্বসমূহ অৰ্থাৎ থিয়ৰিজ অফ লাৰ্ণিং। তাৰে মূল তিনিটা তত্ত্ব, যিটো হ'ল সংযোগবাদ তত্ত্ব, অনুবন্ধনবাদ তত্ত্ব আৰু সামগ্ৰিকতাবাদ তত্ত্ব। এই তত্ত্বকেইটাৰ বিষয়ে আমি আলোচনা কৰিম। ইয়াতে চাওক, প্ৰথমটো আছে সংযোগবাদ তত্ত্ব অৰ্থাৎ কানেকশ্যনিজম। এই তত্ত্ব কোনে দাঙি ধৰিছিলে? আমেৰিকাৰ মনোবৈজ্ঞানিক থৰ্ণডাইক হৈছে এই তত্ত্বৰ জন্মদাতা। তেওঁৰ মতে শিক্ষণ তেতিয়াই সংঘটিত হয় যেতিয়া উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপন হয়। থৰ্ণডাইকৰ ভাষাত শিক্ষা হ'ল উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপন, আৰু এই মতবাদৰ পৰাই প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ সৃষ্টি হৈছে। এইটো প্ৰশ্ন আহিব যে প্ৰচেষ্টাৰ ভুল পদ্ধতিৰ উদ্ভাৱক কোন? কোন হ'ব? থৰ্ণডাইক। ঠিক আছে, থৰ্ণডাইক। আৰু লগতে আমি গম পালোঁ যে সংযোগবাদ তত্ত্ব, যিটো কানেকশ্যনিজম তত্ত্ব আছে, এইটো কোনে আগবঢ়াইছিল? সেইটো আগবঢ়াইছিল আমেৰিকাৰ মনোবৈজ্ঞানিক থৰ্ণডাইকে। চাওক, তাৰপাছত আছে চাওক যে থৰ্ণডাইকে মাছ, মেকুৰী, কুকুৰ আদিৰ ওপৰত পৰীক্ষা চলাই এই তত্ত্ব উদ্ভাৱন কৰিছিল। তেওঁৰ মতে যিহেতু উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপন হ'লেই শিক্ষণ হয়, সেয়েহে ইয়াক শিক্ষণৰ সংযোগবাদ তত্ত্ব বুলি জনা যায়। তেওঁৰ মতে শিক্ষণ হ'ল এক যান্ত্ৰিক প্ৰক্ৰিয়া আৰু মূলতঃ থাকে বহুতো ভুল ত্ৰুটি আৰু সেইবোৰ সংশোধন। আমি জানো যে সংযোগবাদ তত্ত্ব, যিটো তত্ত্ব আছে, থৰ্ণডাইকে আগবঢ়াইছিল, আৰু তেওঁ সেইটো বিশেষকৈ এক্সপেৰিমেণ্টটো কৰিছিল মেকুৰীৰ ওপৰত। মেকুৰী এটাৰ ওপৰত এক্সপেৰিমেণ্টটো কৰিছিল, আৰু মেকুৰীটোক তেওঁ কি কৰিছে, এটা কেজ, পিঞ্জৰা এটাৰ ভিতৰত ৰাখি দিছিল সোমাই, আৰু বাহিৰত এটা প্লেটত মাছ দিছিল। আৰু মেকুৰীটোৱে বহুতবাৰ চেষ্টা কৰাৰ পাছত কেইবাবাৰো চেষ্টা কৰিব নোৱাৰে, খুলিব এনেকৈ নোৱাৰে কৰি লাষ্টত তেওঁ কি কৰিব, খুলিব পাৰিলে, আৰু মেকুৰীটো ওলাই আহি মাছখিনি খায়। তাৰ পাছৰ পৰা যেতিয়া তেওঁ মেকুৰীটোক আকৌ সোমাই দিয়ে, লাহে লাহে তাৰ যিটো ভুলৰ সংখ্যা সেইটো কমি আহিলে, কম সময় লগা হ'ল তাৰ, আৰু অৱশেষত গৈ সি একদম কম সময়ৰ ভিতৰতে বাহিৰৰ পৰা পিঞ্জৰাটো খুলি বাহিৰত ওলাই আহি মাছখিনি খাব পৰা হৈ গ'ল। সেইটো কাৰণে ইয়াক প্ৰচেষ্টাৰ ভুল, এই মেকুৰী যে প্ৰচেষ্টাৰ ভুল কৰিলে, তাৰপাছত শিক্ষা ল'লে, তাৰপৰা শিকিলে, সেইটো কাৰণে ইয়াক তেওঁ প্ৰচেষ্টাৰ ভুল পদ্ধতিৰ বুলি কৈছিলে। তাৰ পাছতো চাওক অনুবন্ধনবাদ তত্ত্ব। তো সেইটো হ'ব ক্লাছিকেল কণ্ডিশ্যনিং। এই চাব, ক্লাছিকেল কণ্ডিশ্যনিং যিটো আছে, সেই তত্ত্বটো কোনে আগবঢ়াইছিলে? ৰাছিয়াৰ মনোবিদ আইভান পেভলভে আগবঢ়াইছিলে। আৰু এই যিটো ক্লাছিকেল কণ্ডিশ্যনিং আছে, তাক আমি মৌলিক অনুবন্ধনবাদ তত্ত্ব বুলিও জানো। এইটো আহিব পাৰে প্ৰশ্ন যে মৌলিক অনুবন্ধনবাদ তত্ত্বৰ কোনো উদ্ভাৱক কোন আছিল? সেইটো হ'ব আইভান পেভলভ। ক্লাছিকেল কণ্ডিশ্যনিং অৰ মৌলিক অনুবন্ধনবাদ তত্ত্ব। ঠিক আছে, এই তত্ত্বমতে স্বাভাৱিক উদ্দীপক কৃত্ৰিম উদ্দীপকলৈ সলনি কৰা হয়, কিন্তু প্ৰতিক্ৰিয়া সকলো সময়তে একে থাকে। ইয়াত তেওঁ এইটো কিয় কৈছে যে এইটো তেওঁ এটা কুকুৰ এটাৰ ওপৰত এক্সপেৰিয়েঞ্চ চলাইছিলে, আৰু কুকুৰক তেওঁ খাবলৈ দিছিলে এটা প্লেটত, কুকুৰটোৱে খাইছিলে, আৰু কুকুৰে যেতিয়া খাদ্য দেখা পায়, আমি এনেকৈ সচৰাচৰ দেখিছোঁ, কুকুৰে যেতিয়া খাদ্য দেখা পায় তেওঁৰ মুখৰ পৰা কি ওলায়? লালটি ওলাই আহে। ঠিক তেনেকৈ এইটো দিয়া হৈছিলে কুকুৰটো খাবলৈ, কুকুৰটোৱে খায়, আৰু অৱশেষত তেওঁ কি কৰিলে, লাহে লাহে কুকুৰটো খাব দিয়ে, তাৰ আগতে বেল এটা বজাই দিয়ে, আৰু অলপ পাছতে কুকুৰটোক খাবলৈ দিয়ে। এনেকৈ কৰোঁতে এটা সময় এনেকৈ হ'ল যে বেলৰ ঘণ্টাটো শুনাৰ লগে লগেই, অৰ্থাৎ এইটো যিটো কৃত্ৰিম উদ্দীপক আছে, এইটো বেলটো হ'ল কৃত্ৰিম উদ্দীপক, এই যিটো ব্যৱহাৰ কৰিলে, এইটো ঘণ্টাটো শব্দ শুনাৰ লগে লগে কুকুৰটোৰ মুখৰ পৰা লালটি ওলাবলৈ আৰম্ভ কৰে, লালটি ওলাই আহে। আৰু সেইটো কাৰণে তেওঁ কৈছিলে যে কৃত্ৰিম উদ্দীপক আৰু স্বাভাৱিক প্ৰতিক্ৰিয়াৰ মাজত এক নতুন সংযোগৰ সৃষ্টি হয়, আৰু এইদৰে অনুবন্ধিত ক্ৰিয়া সংঘটিত হয়। ঠিক আছে, আৰু তাৰ বাবে তেওঁ সেইটো কাৰণে ইয়াক কি কৈছিলে যে কৃত্ৰিম উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপন আৰু মৌলিক অনুবন্ধনবাদ বুলি কৈছিলে, যিটো স্বাভাৱিক আৰু নিৰ্দিষ্ট বিধৰ হয়। ঠিক আছে, এইটো যিটো প্ৰতিক্ৰিয়া আছে, সেইটো সহজাত, স্বাভাৱিক আৰু নিৰ্দিষ্ট বিধৰ হয়। ঠিক আছে, গম পালোঁ আমি এইটো। দেন নেক্সটটো চাওক, নেক্সটটো আছে ক্ৰিয়াত্মক বা ফলোৎপাদনমূলক অনুবন্ধনবাদ তত্ত্ব, অপাৰেণ্ট কণ্ডিশ্যনিং। ঠিক আছে, এইটো যিটো কণ্ডিশ্যনিং আছে, এইটো কোনে আগবঢ়াইছিলে? এই তত্ত্বটো আগবঢ়াইছিলে আমেৰিকাৰ মনোবৈজ্ঞানিক বি. ফ্ৰেডৰিক স্কিনাৰ। আমি যিটো কি বুলি জানো, স্কিনাৰ বুলি জানো, যে স্কিনাৰে আগবঢ়াইছিলে। আৰু তেওঁ
এই যিটো এক্সপেৰিমেণ্ট আছিলে এইটো কৰিছিলে তেওঁ এটা নিগনিৰ ওপৰত কৰিছিলে, ঠিক আছে, নিগনিটোৰ ওপৰত কৰিছিলে। তেওঁ নিগনিটোক এটা পিঞ্জৰাত সোমাই ৰাখিছিলে আৰু তাত এটা ছিষ্টেম এটা বনাইছিলে যে সেই নিৰ্দিষ্ট এটা ছিষ্টেম আছিলে, তাত টাচ কৰাৰ লগে লগে খোৱাৰ যিটো প্লেট আহে খাদ্য বস্তু সেইটো নিগনিটোৰ ওচৰলৈ গুচি গৈছিলে। আৰু তেনেকৈ সি কি কৰিছিলে লাহে লাহে সেইটো শিকিব পৰা হ'ল আৰু সেইটো টাচ কৰাৰ লগে সি জানে যে টাচ কৰিলে পাব, সেই টাচ কৰি দিয়ে আৰু সেইটো খোৱাটো সোমাই আহে, তেনেকৈ খাবলৈ ষ্টাৰ্ট কৰে। এই তেনেকৈ কৈছিলে। আমি চাওঁ কি কৈছে যে ই হৈছে সক্ৰিয়, ইচ্ছাকৃত আৰু পৰিণামধৰ্মী আচৰণ, ঠিক আছে। স্কিনাৰৰ মতে ব্যক্তিৰ আচৰণ পৰিৱেশত সংঘটিত হয় তাৰ কোনো ফল বা পৰিণাম উৎপাদিত হ'বৰ বাবেহে। এইটো তেওঁ কৈছে যে কোনো যান্ত্ৰিকভাৱে নচলে, যে অকল তেওঁৰ উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'লেই জ্ঞান হ'ব, তেওঁ জানিব, তেনেকৈ নহয়। তেওঁ কৈছিলে যে যিবোৰ আচৰণ প্ৰদৰ্শন কৰে সমাজ পৰিৱেশত, সেই তাৰ পৰাই কিহৰ কাৰণে জ্ঞান লাভ কৰাৰ বাবে, আৰু সেই তাৰ পৰাই কি কৰে তেওঁলোকে বিভিন্ন ধৰণৰ জ্ঞান আহৰণ কৰে, ঠিক আছে। আৰু তেওঁ কি কৰিছে ডেভেলপৰ যান্ত্ৰিক পৰিৱৰ্তক ক্ৰিয়া অনুমোদনমূলক শিক্ষা স্কিনাৰে বিৰোধিতা কৰে, ঠিক আছে। তেওঁ সেই যিটো যান্ত্ৰিক পৰিৱৰ্তক ক্ৰিয়াৰ বিষয়ে কৈছিলে সেইটোক তেওঁ কি কৰিছিলে বিৰোধিতা কৰিছিলে, ঠিক আছে। তাৰ নেক্সট চাওক গঠনবাদ অৰ্থাৎ কনষ্ট্ৰাকটিভিজম। এই তত্ত্বটো আগবঢ়াইছিলে জীন পিয়াজে। তেওঁ যথেষ্ট অৱদান আছে, এই তত্ত্বটো আগবঢ়াইছিলে। ই এক শিক্ষণ তত্ত্ব। এই তত্ত্ব অনুসৰি ব্যক্তিয়ে তেওঁলোকৰ জীৱনত আহৰণ কৰা বিভিন্ন অভিজ্ঞতাৰ পৰা নিজাববীয়াকৈ কিছু নতুন জ্ঞান লাভ কৰে আৰু তাৰ পৰাই অৰ্থ নিৰূপণ কৰে, ঠিক আছে। তেওঁ কৈছিলে যে যি এইটো জ্ঞান আহৰণ কৰা যিটো ক্ষমতা আছে সেইটো ব্যক্তিসকলে কি কৰে নিজে আহৰণ কৰে, তেওঁলোকক কোনো ধৰণৰ উদ্দীপক বা প্ৰতিক্ৰিয়াৰ সৃষ্টিৰ প্ৰয়োজন নাই। তেওঁলোকে নিজৰ পৰিৱেশত যিটো সংঘটিত হয় তাৰ পৰাই বিভিন্ন ধৰণৰ কাম কাজৰ মাজেৰে তেওঁলোকে কি কয় জ্ঞান আহৰণ কৰি লয়। আৰু সেইটো কাৰণে তেওঁ শিশুসকলক চাইল্ড চাইণ্টিষ্ট বুলি কৈছিলে, ঠিক আছে, লিটিল চাইণ্টিষ্ট বুলি কৈছিলে, লিটিল চাইণ্টিষ্ট, ঠিক আছে। ইয়াত কোৱা হৈছে যে ব্যক্তিয়ে নিজৰ বোধ শক্তি নিজৰ অভিজ্ঞতাৰ পৰাই তৈয়াৰ কৰে। এই তত্ত্ব অনুসৰি শিক্ষাৰ্থীৰ পূৰ্বৰ পৰাই জ্ঞান আৰু অভিজ্ঞতা থাকে যিবোৰ তেওঁলোকৰ সামাজিক আৰু সাংস্কৃতিক পৰিৱেশে নিৰ্ধাৰণ কৰে। সেয়েহে গম পাইছে যে তেওঁৰ মতে এইটো আছিলে যে যিটো শিশুসকল আছে বা তেওঁলোকে তেওঁলোকৰ প্ৰথম আগৰ পৰাই কিছুমান অভিজ্ঞতা তেওঁলোকৰ থাকে আৰু সেইটো কি ক'ৰ পৰা পায় তেওঁলোকে নিজৰ সামাজিক আৰু সাংস্কৃতিক পৰিৱেশটোৰ পৰা। আৰু শেষৰটো তত্ত্ব হৈছে সামগ্ৰিকতাবাদ তত্ত্ব অৰ্থাৎ গেষ্টেল্ট থিয়ৰী। এই থিয়ৰী বিশেষকৈ অন্তৰ্দৰ্শন পদ্ধতিৰ ওপৰত গুৰুত্ব দিয়া দেখা যায়। অন্তৰ্দৰ্শন পদ্ধতিটো হ'ল যে প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ সলনি আমি সমগ্ৰ পৰিস্থিতিৰ প্ৰথমতে ভালদৰে বুজি লোৱা উচিত। অৰ্থাৎ আমি কোনো এটা কাম সম্পাদন কৰিবলৈ হ'লে তাৰ পৰিস্থিতি অন্তৰ্দৰ্শনৰ দ্বাৰা চালি ঝাৰি চাই লোৱা উচিত, তেতিয়াহে কামটো আমি শুদ্ধভাৱে সম্পাদন কৰিবলৈ সক্ষম হওঁ। আৰু এই যিটো সামগ্ৰিকতাবাদ তত্ত্ব গেষ্টাল্ট চাইক'লজিটো আছে সেইটোৰ পৃষ্ঠপোষকতা কৰিছিল বা জন্মদাতা আছিল কহলাৰে তাৰ বাবে এটা চিম্পাঞ্জী যিটোৰ নাম আছিল চুলতান, সেইটোৰ ওপৰত তেওঁ এই চলাইছিল, এক্সপেৰিমেণ্ট চলাইছিল। আৰু তেওঁ তাক কি কৰিছিল এটা ৰুমৰ ভিতৰত আবদ্ধ কৰি ৰাখিছিল আৰু তাতে এটা টুল আৰু এটা লাঠি দিছিলে আৰু এক থোক কল ওপৰত ওলমাই ৰাখিছিলে। আৰু সেইটো এনেকৈ ৰখা আছিলে যাতে সি তলৰ পৰা ঢুকি নাপায়, লাঠি ব্যৱহাৰ কৰিব নোৱাৰে, তেনেকৈ ল'ব নোৱাৰে, তেনেকৈ আছিলে। তো সি অলপ সময় চেষ্টা কৰাৰ পাছত আৰু চিম্পাঞ্জীটোৱে সেই কলটো পাবলৈ অলপ সময় চেষ্টা কৰাৰ পাছত বহি যায় আৰু চেষ্টা নকৰা হয়। হঠাৎ সি উঠি গৈ লাঠিটো লৈ কলটো তলত লৈ টুলত উঠি লাঠিৰে সেই কলটো পাৰি আনি খায়। সেই তেনেকৈ তেতিয়া এই গেষ্টাল্ট চাইক'লজিৰ সৃষ্টি হয়, তত্ত্বৰ সৃষ্টি হয়। তেওঁ কৈছিলে তেতিয়া কহলাৰে কৈছিলে যে এইটো তত্ত্ব হৈছে গোটেই সামগ্ৰিক অৱস্থাটোৰ ওপৰতহে ভিত্তি কৰি হয়, ঠিক আছে। ই যিটো প্ৰক্ৰিয়া আছে ই এটা সমস্যা সমাধান প্ৰক্ৰিয়া আৰু ই অংশ বিশেষতকৈ সামগ্ৰিক অৱস্থাটোৰ ওপৰতহে অধিক গুৰুত্ব প্ৰদান কৰে, ঠিক আছে। গতিকে যদি আপোনালোকক সোধে যে অংশ বিশেষতকৈ সামগ্ৰিক অৱস্থাটোৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰে কোনটো তত্ত্ব, সেইটো হ'ব সামগ্ৰিকতাবাদ তত্ত্বহে, ঠিক আছে। গতিকে এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমি নতুন ভিডিঅ' যে আপলোড কৰোঁ আপোনালোকে পাব।
আৰু এনেকুৱা বহুত ভিডিঅ' আছে, আপোনালোকে চেনেলটো গৈ আপোনালোকে চাব পাৰে। ধন্যবাদ।